কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আহুতলিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নমাটি পৰিষদীয় সমষ্টিৰ MCA তথা পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিৰ নেতৃত্বত আহুতলিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহানৰ নেতৃত্বত চলোৱা টিম কাৰ্বি আংলঙৰ চৰকাৰৰ তৰফৰ পৰা চৰকাৰী উন্নয়নমূলক আঁচনিৰ যোগেদি জনসাধাৰণৰ উন্নয়ন ধাৰাৰ সৈতে সংযুক্ত কৰি আহুতলি অঞ্চলত থকা ৩০০টা ভোটাৰৰ মাজত ভোটাৰ ৰাজনীতি নহয় উন্নয়নৰ বাবে কাৰ্বি আংলং জিলাৰ টিম কাৰ্বি আংলং চৰকাৰ জনসাধাৰণৰ মাজত মত বিনিময়ৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰসিং ৰংহাং, ডিফু সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলে, জিলা উপায়ুক্ত মধুমিতা ভাগৱতীকে প্ৰমুখ্য কৰি চৰকাৰী বিষয়াসকল উপস্থিতিত এই সভা অনুষ্ঠিত কৰা হয়। মোৰ চেষ্টা কৰি আছে লাষ্ট 5 ইয়াৰ্ছ মই এনেকুৱা প্ৰগ্ৰাম কৰিম বুলি, কিন্তু এইটো কেনেদৰে পাৰ হৈ গৈছে মই নিজেই গম পোৱা নাই। কিন্তু এই 5 বছৰ জিকাৰ পিছত প্ৰথম মোৰ পৰিকল্পনাটো সফল হৈছে যে ইয়াত ভোট সংখ্যা ক'লেতো ইয়াত বহুত কম, কিন্তু এইটো নহয়। কিন্তু বহুত বছৰৰ পৰা উন্নয়নৰ ক্ষেত্ৰত ইয়াত পিছ পৰি আছে। কিন্তু এতিয়া আশা কৰিছোঁ যে আৰু এতিয়াৰ যেনেদৰে ৰাইজে আমাৰ ওপৰত এটা ডাঙৰ এটা বিশ্বাস আছে, মোৰ কাৰণে বিশেষকৈ চেলেঞ্জ, এই চেলেঞ্জটো আৰু মই ফুলফিল কৰিব পাৰিম। যেনেকৈ দৰে টিম কাৰ্বি আংলঙে যেনেকৈ সহায় সুযোগ কৰিছে আৰু যেনেদৰে ৰাইজে বিচাৰিছে এই আমি আখৰে আমি সফল কৰিব পাৰিম। আৰু নিশ্চয় আহিবলগীয়া দিনত আমি যেনেকৈ বেলেগ স্থান উন্নয়ন হৈছে ইয়াতো উন্নয়ন হ'ব বুলি আশা কৰিছোঁ। আনবিলাকৰ আঁচনিবিলাকৰ যাতে লৈ যোৱা স্বাৰ্থত চৰকাৰৰ পৰা, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ পৰা বিনামূলীয়া আঁচনি বহুতো আছে। ধৰক বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰণে আয়ুষ্মান ভাৰত জৰিয়তে 5 লাখৰ বছৰৰ সেইটো দিয়া হয় সেই কাৰ্ডৰ জৰিয়তে। তাৰে উপৰিও ৰেচন কাৰ্ড যিবিলাকৰ দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকক তেওঁলোকৰ কাৰণে ৰেচন কাৰ্ড নাই, কিন্তু তেওঁলোকৰ সেই ৰেচন কাৰ্ড ফৰ্ম ফিল আপ কৰিবৰ কাৰণে তেওঁলোকৰ কোনো যোগাযোগ নকৰে। গতিকে আমি গোটেইখিনি কাৰ্বি আংলঙৰ টীমটো যিমানখিনি অফিচাৰ্ছ আছে, প্ৰিন্সিপাল ছেক্ৰেটাৰী, জইণ্ট ছেক্ৰেটাৰী, অফিচাৰ্ছ, DC, SP সকলো ডিপাৰ্টমেণ্টৰ অফিচাৰ্ছবিলাক আহি কাৰ্বি আংলঙৰ ছেক্ৰেটাৰিয়েটটো এতিয়াতো লৈ আনি যিবিলাকৰ ৰাইজৰ অভাৱ অভিযোগবিলাকৰ আমি পূৰণ কৰাৰ স্বাৰ্থত আমি ইয়াত আহিছোঁ।